নমস্কাৰ দিনটোৰ কেইটামান বিশেষ খবৰ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টিৰ জৰিয়তে আগবঢ়াইছো আৰু নিতেও এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটি যদিহে এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আজি প্ৰথমেই দিবলৈ ওলাইছো এটা খুবেই লজ্জাজনক খবৰ, যি খবৰে এতিয়া সোশ্যাল মিডিয়াত তুলপাৰ লগাইছে। জনপ্ৰিয় অভিনেত্ৰীগৰাকীক তেওঁ ভাড়াঘৰৰ মালিকে কৰিলে দুৰ্ব্যৱহাৰ। আৰু এই কথা অভিনেত্ৰীগৰাকীয়ে নিজে কান্দি কান্দি নিজৰ সোশ্যাল মিডিয়া হেণ্ডেলৰ জৰিয়তে শ্বেয়াৰ কৰিছে। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অভিনয়ৰ বাবে সংগ্ৰাম কৰি থকাৰ অৱস্থাতে নিজে ভাড়াত থকা ফ্লেটৰ মালিকৰ ওচৰলৈ ভাড়া দিবলৈ যোৱাৰ অৱস্থাতে মালিকে কৰা এনে দুৰ্ব্যৱহাৰক লৈ অভিনেত্ৰীগৰাকী এতিয়া দুখত ভাগি পৰিছে। মাৰাঠী ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তেজস্বিনী পণ্ডিতৰ লগত সংঘটিত হৈছিল এই জঘন্য লজ্জাজনক কাণ্ড। এই সন্দৰ্ভত তেওঁ কয় যে যেতিয়াই তেওঁ ভাড়াঘৰৰ মালিকক পইচা দিবলৈ গৈছিল তেতিয়া তেওঁৰ ফ্লেটৰ মালিকে তেওঁৰ পৰা ভাড়াৰ সলনি যৌন সুখ বিচাৰিছিল। পৰৱৰ্তী খবৰটো হৈছে বৰদিনৰ দিনাই পোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিবলগীয়া হ'ল দুজন যুৱকে। দেওবাৰে পুৱা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ দাঁতিত থকা এজোপা গছত। ইফালে গছত খুন্দা মাৰিয়েই চাৰিচকীয়া বাহনখন দপদপকৈ জ্বলি উঠাত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় আৰোহী দুজন যুৱকে। নিহত যুৱক দুজনক জবিন ডিক্ৰুজ আৰু এঞ্জেল ষ্টেফেন বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তীব্ৰ বেগৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ জুই নিৰ্বাপিত কৰি নিহত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে। ৩ নম্বৰ খবৰটো হৈছে উদ্যন্ত ট্ৰেভেলাৰ চালকৰ ভুলৰ বাবে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ'ল 2 ছাত্ৰই। শনিবাৰে সন্ধিয়া এই শোকাবহ ঘটনা সংঘটিত হৈ ধেমাজি জিলাৰ চিলাপথাৰৰ ডাম্বুকত। জানিব পৰা মতে ছাত্ৰ দুজনে বাইকেৰে গৈ থকাৰ সময়ত ভুল দিশেৰে অহা এখন তীব্ৰবেগী ট্ৰেভেলাৰে পচন্দজোৰে খুন্দা মৰা দুয়োজন ছাত্ৰৰ থিতাতে মৃত্যু ঘটে। নিহত ছাত্ৰ দুজন বৰবৰুৱা থানাৰ অন্তৰ্গত বৰদৈবাম গাঁৱৰ কৃষক বেদকান্ত বৰুৱাৰ একমাত্ৰ পুত্ৰ সাৰংগ বৰুৱা আৰু শ্ৰীমন্ত ফুকনৰ একমাত্ৰ পুত্ৰ অভিজ্ঞান ফুকন বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে নিহত সাৰংগ ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি কলেজৰ ৪ৰ্থ ষাণ্মাসিকৰ নৃতত্ব বিভাগৰ ছাত্ৰ আছিল। এগৰাকী সুদক্ষ ঢোলবাদকো আছিল সাৰংগ। আনহাতে আনজন নিহত অভিজ্ঞান লেছাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰ আছিল আৰু এই ছাত্ৰ দুজনৰ আকস্মিক বিয়োগে এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে। আজিৰ ৪ৰ্থ খবৰটো হৈছে চিৰিয়েলৰ দৃশ্যগ্ৰহণ কৰি থকাৰ সময়তে শ্বুটিংস্থলীত চৰমপন্থা বাছি ল'লে এগৰাকী সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰীয়ে। শনিবাৰে বিয়লি শ্বুটিং ছেটত চিপ লৈ আত্মহত্যা কৰে কেইবাখনো হিন্দী ধাৰাবাহিকৰ দৰ্শকৰ মনত ঠাই দখল কৰিবলৈ সক্ষম হোৱা তুনিশা শৰ্মাই। উল্লেখ্য যে শেহতীয়াকৈ সোনী চাব টিভি যোগে সম্প্ৰচাৰিত হৈ থকা আলিবাবা দাস্তা-এ-কবুল নামৰ ধাৰাবাহিকখনৰে সুপৰিচিত হৈ পৰিছিল তুনিশা শৰ্মা। আৰু এই ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণৰ সময়তে শনিবাৰে আত্মহত্যাৰ পথ বাছি লয় অভিনেত্ৰীগৰাকীয়ে। জানিব পৰা মতে ধাৰাবাহিকখনৰ এজন সহ অভিনেতাৰ মেকআপ ৰুমত চিপ লৈ আত্মহত্যা কৰে তুনিশাই। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।